আপোনাৰ জীৱনত বহুতো দুখ নেকি? আপুনি ঘাত প্ৰতিঘাতৰ মাজেৰে চলি আছে নেকি? নে আপুনি ডিপ্ৰেশ্যনত ভুগি আছে? যদি ভুগি আছে, তেনেহ'লে মই আজি আপোনালোকক এনেকুৱা এটা মন্ত্ৰ দিম, যিটো মন্ত্ৰৰ দ্বাৰা আপোনালোকৰ সকলো দুখ কষ্ট নাইকিয়া হৈ যাব। হয়, মই আপোনালোকক এনেকুৱা এটা ভগৱান শ্ৰীকৃষ্ণৰ মন্ত্ৰ দিম, যিটো মন্ত্ৰ আপুনি যদি জাপ কৰে, তেতিয়াহ'লে আপোনাৰ মনৰ সকলো দুখ নাইকিয়া হৈ যাব। আপুনি ভাবিছে চাগে, এটা মন্ত্ৰৰ দ্বাৰানো কিদৰে জীৱন সলনি হয়? হয়, ভগৱান শ্ৰীকৃষ্ণৰ চমৎকাৰৰ বিষয়েতো আপুনি জানেই। গতিকে এই মন্ত্ৰটি আপুনি যদি পুৱা গধূলি সদায় জাপ কৰে, তেতিয়াহ'লে আপোনাৰ জীৱন নিশ্চয় সলনি হ'ব। মাত্ৰ এই মন্ত্ৰটিত থাকিব লাগিব আপোনাৰ বিশ্বাস। মন্ত্ৰভাগ হৈছে ওম কৃষ্ণায় বাসুদেৱায় হৰয়ে পৰমাত্মনে প্ৰণত ক্লেশনাশায় গোবিন্দায় নমো নমঃ। ওম কৃষ্ণায় বাসুদেৱায় হৰয়ে পৰমাত্মনে প্ৰণত ক্লেশনাশায় গোবিন্দায় নমো নমঃ। ওম কৃষ্ণায় বাসুদেৱায় হৰয়ে পৰমাত্মনে প্ৰণত ক্লেশনাশায় গোবিন্দায় নমো নমঃ। ঠিক এনেদৰেই মন্ত্ৰটি 3বাৰকৈ উচ্চাৰণ কৰিব। আপুনি জীৱনত নিশ্চয় সুখী হ'ব পাৰিব। ভিডিঅ'টি যদি চাই ভাল পালে, তেনেহ'লে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। লগতে ভিডিঅ'টিত লাইক, এটা কমেণ্ট আৰু ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।